চাওক আপুনি যেতিয়া আপোনাৰ ফাৰ্মত নতুনকৈ এইখিনি পোৱালি আনি সুমুৱাইহি তেতিয়া আপোনাৰ মনত নিশ্চয় এটা কথা খেলায় যে কেনেকৈ কম মৰ্টেলিটি হওক আৰু আপোনাৰ লাভৰ পৰিমাণটো বেছি হওক হয় সেইটো আপুনিও বিচাৰে ময়ো বিচাৰোঁ সকলো ফাৰ্মাৰে বিচাৰে কিন্তু সেইটো কৰিবলৈ হ'লে আপুনি আপোনাৰ ব্ৰুডিঙত ভালদৰে গুৰুত্ব দিব লাগিব কাৰণ বেছিভাগ পোৱালিৰ মৰ্টেলিটি হয় ব্ৰুডিঙৰ সময়তে চ' আপুনি যদি কেইটামান সৰু সৰু কথাত মন দি ব্ৰুডিংটো ভালদৰে কৰে তেনেহ'লে আপোনাৰ লাভৰ পৰিমাণটো বৃদ্ধি হ'বই হ'ব চ' আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক সৰু সুৰাকৈ এটা আভাস দিবলৈ চেষ্টা কৰিম সৰু সুৰা কিছুমান ভুল দেখাবলৈ চেষ্টা কৰিম যিটো আপুনি ব্ৰুডিঙৰ সময়ত নকৰিলে বা ব্ৰুডিংটো ভালদৰে কেনেদৰে কৰিলে আপুনি এটা ভাল ৰিজাল্ট পাব পাৰে চ' মৰ্টেলিটিটো কম হ'ব চ' ভিডিঅ'টো শেষলৈকে চাই থাকক আশা কৰোঁ সকলোখিনি ভালদৰে বুজি পাব চ' চাব পাৰে মই মোৰ পোৱালিখিনি বৰ্তমান ইয়াতে ব্ৰুডিং কৰি আছোঁ চ' মই আপোনালোকক সকলোখিনি বস্তু ভাগ ভাগকৈ বুজাই দিয়াৰ চেষ্টা কৰিম চ' প্ৰথম কথাটো আহিলে আপুনি বৰ্ডাৰটো কিহেৰে বনাব আৰু কেনেকৈ বনাব ঠিক আছে চ' বৰ্ডাৰটো আপুনি বনাবলৈ প্লেইন শ্বীট নতুবা কাৰ্টুন নতুবা বাঁহৰ ধাৰি পাতি ব্যৱহাৰ কৰি এনেকৈ গোল কৰি ল'ব পাৰে কিন্তু পৰাপক্ষত আপুনি প্লেইন শ্বীট ব্যৱহাৰ কৰক কাৰণ প্লেইন শ্বীটটো আটাইতকৈ উত্তম হয় কাৰণ প্লেইন শ্বীটটোৱে হিটটো বাহিৰলৈ ওলাই আহিব নিদিয়ে চ' সেইকাৰণে যদি আপুনি পাৰে প্লেইন শ্বীট ব্যৱহাৰ কৰক নহ'লে আপোনাৰ বেলেগ কিবা ৰাউণ্ড কেনেকৈ বনাই ল'লেও হ'ব কিন্তু আপুনি বৰ্ডাৰটো চাৰিচুকীয়া কৰি নবনাব কাৰণ চাৰিচুকীয়া কৰিলে এটা চুকত পোৱালিখিনি থুপ খাই তলবোৰ মৰিব পাৰে চ' সেইকাৰণে আপুনি গোলকৈ বনাবলৈ চাওক ঠিক আছে চ' তাৰপিছত কথা আহিলে আপুনি এইটো কিমান ডাঙৰকৈ বনাব চ' সেইটো আপোনাৰ নিৰ্ভৰ কৰে আপুনি কিমান পোৱালি ব্ৰুডিং কৰিব যদি আপুনি 100 পোৱালি ব্ৰুডিং কৰিম বুলি ভাবিছে তেনেহ'লে বৰ্ডাৰটো আপুনি 12 ফুটমানৰ কৰিব পাৰে যদি 200-300 পোৱালি ব্ৰুডিং কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি এটা 15 ফুটৰ বৰ্ডাৰ ৰাউণ্ড কৰি ল'ব পাৰে যদি আপুনি তাতকৈ বেছি পোৱালি ব্ৰুডিং কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি 20 ফুটৰ এটা বৰ্ডাৰ বনাই ল'ব পাৰে আৰু তাত আপুনি আৰামত 500 পোৱালি ব্ৰুডিং কৰিব পাৰে ঠিক আছে কিন্তু প্ৰথমে আপুনি ইমান পোৱালি একেলগে ব্ৰুডিং নকৰিব কাৰণ কেলৈ কৈছোঁ কেনেবাকৈ যদি কাৰেণ্টটো গুচি যায় ভিতৰৰ পোৱালিখিনিয়ে ঠাণ্ডা পায় তেতিয়া পোৱালিখিনি থুপ খাব আৰু থুপ খাই ইটোৰ ওপৰত সিটো উঠি তলৰ পোৱালিকেইটা মৃত্যু হ'ব পাৰে ত' সেইকাৰণে আপুনি যদি প্ৰথম আৰম্ভ কৰিছে তেনেহ'লে আপুনি চেষ্টা কৰক যে যাতে এটা বৰ্ডাৰত আপুনি 200কৈ বেছি পোৱালি ব্ৰুডিং নকৰে চ' যদি বেছি পোৱালি আনে আপুনি দুটা বৰ্ডাৰ বনাই লওক 15 ফুট দুটা বৰ্ডাৰ বনাই ল'লে তাত আৰামত আপুনি 200কৈ 400 পোৱালি ব্ৰুডিং কৰিব পাৰিব ঠিক আছে আৰু বৰ্ডাৰটো হাইট আপুনি 1.5 ফুটৰ পৰা 2 ফুটৰ ভিতৰত ৰাখক 2 ফুটতকৈ বেছি ওখ নকৰিব আৰু 1.5 ফুটতকৈ বেছি চাপৰ নকৰিব তাৰপিছত আপুনি বৰ্ডাৰটোৰ তলত এনেকৈ চাব পাৰে এনেকৈ কাঠৰ গুৰি বা তুঁহগুৰি ব্যৱহাৰ কৰিব এইটো আপোনাৰ ইমানমান আছে 1-1.5 ইঞ্চিমান আপুনি কাঠৰ গুৰি নতুবা তুঁহগুৰি ব্যৱহাৰ কৰিব ডাইৰেক্ট পকাত বা মাটিত আপুনি তেনেকৈ বস্তা পাৰি মেলি নিদিব আৰু আপোনাৰ মাটিটো যদি জেকা হয় তেনেহ'লে তাৰ ওপৰত এখন ত্ৰিপাল পাৰি ল'ব আৰু তাৰ ওপৰতে কাঠৰ গুৰিখিনি দিব আপুনি মন কৰিব যাতে বৰ্ডাৰটো শুকান হৈ থাকে ঠিক আছে যিমানে শুকান হৈ থাকিব আপোনাৰ সিমানে পোৱালিখিনি সুস্থ সবল হৈ থাকিব আৰু যদি জেক উঠি থাকে ঠাণ্ডা পাই থাকে সিহঁতি তাহাঁতৰ অতি সোনকালে বেমাৰত পৰিব আৰু বেছিকৈ আপোনাৰ পোৱালি মৃত্যুমুখত পৰিব পাৰে চ' সেইকাৰণে আপুনি চাব যাতে বৰ্ডাৰটো আপোনাৰ সদায় শুকান হৈ থাকে আৰু আপুনি ইহঁতক এনেকৈ পানী পাত্ৰ দিওঁতে সাৱধানে দিব চাব যাতে তলত নপৰে যদি কেনেবাকৈ পৰেও তেনেহ'লে আপুনি তৎক্ষণাত বস্তাটো বা কাঠৰ গুৰিখিনি সলাই দিয়াৰ ব্যৱস্থা কৰক মানে পৰাপক্ষত আপুনি যিমান পাৰে ইহঁতক শুকানে ৰখাৰ ব্যৱস্থা কৰক যাতে জেক নুঠে সেইটোৰ প্ৰতি লক্ষ্য ৰাখক আৰু আপুনি এনেকৈ কাঠৰ গুৰিৰ ওপৰত বস্তা পাৰি দিব পাৰে বা নিদিলেও হয় কিন্তু যদি পাৰি দিয়ে তেতিয়া আপোনাৰ কাঠৰ গুৰিখিনি সোনকালে লেতেৰা নহয় কাৰণ ইহঁতক এই বৰ্ডাৰটোৰ ভিতৰত 20-25 দিন সময় ৰাখিব লাগিব আৰু প্ৰথম দিনাখনৰ পৰাই যদি আপুনি ইহঁতক কাঠৰ গুৰিৰ ওপৰত মেলি দিয়ে তাতে সিহঁতি সোনকালেই এইখিনি হাগিমুটি এসপ্তাহ 10 দিনত লেতেৰা কৰিব চ' আপুনি আৰু এইখিনি নতুন কাঠৰ গুৰি দিব লাগিব চ' সেইটো নকৰিবলৈ হ'লে আপুনি কি কওক প্ৰথম 7-10 দিন আপুনি ইহঁতক বস্তা পাৰি দিব পাৰে যেতিয়া বস্তাটো লেতেৰা হয় সেইটো বস্তা আঁতৰাই আকৌ নতুন বস্তা এটা দি দিব তেনেকৈ আপুনি বাতৰি কাগজো ব্যৱহাৰ কৰিব পাৰে ঠিক সেইভাগে আপুনি 7 দিনমান ইহঁতক বস্তা সলনা সলনি কৰি থাকক আৰু তাৰপিছত যেতিয়া 10 দিনমান হয় তাৰপৰা ইহঁতক ধুনীয়াকৈ কাঠৰ গুৰিৰ ওপৰত মেলি দিয়ক তাৰপিছত তেতিয়া আপোনাৰ একেখিনি কাঠৰ গুৰিয়ে এটা বেষ্টত কাম চলি যাব তাৰ পাছৰ কথাটো হ'ল যে আপুনি বৰ্ডাৰটোত বাল্ব কিমান ব্যৱহাৰ কৰিব তো চাওক আপোনাৰ যদি বৰ্ডাৰটো 10 পৰা 12 ফুটৰ হয় তেনেহ'লে আপুনি তাত 2টা 100 ৱাটৰ বাল্ব ব্যৱহাৰ কৰক আৰু যদি আপোনাৰ বৰ্ডাৰটো 15 ফুটৰ হয় তেনেহ'লে আপুনি তাত 3টা 100 ৱাটৰ বাল্ব ব্যৱহাৰ কৰক আৰু যদি আপোনাৰ বৰ্ডাৰটো তাতকৈ ডাঙৰ হয় ধৰি লওক আপোনাৰ যদি 20 ফুটৰ বৰ্ডাৰ হয় তেনেহ'লে আপুনি তাত 4টা 100 ৱাটৰ বাল্ব ব্যৱহাৰ কৰক নতুবা 2টা 200 ৱাটৰ বাল্ব দিলেই হ'ব আৰু বৰ্ডাৰটোৰ ওপৰত আপুনি ঢাকন দিবলৈ নাপাহৰিব আপুনি এনেকৈ ঢাকন দি ৰাখক বস্তাৰে হওক বা টিঙেৰে হওক ঢাকি ৰাখক কাৰণ যদি আপুনি বৰ্ডাৰটোত ঢাকন নিদিয়ে তেতিয়া গোটেই হিটটো আপোনাৰ বাহিৰলৈ ওলাই যাব চ' আপুনি ব্ৰুডিং কৰা নকৰা একেটাই হ'ব চ' সেইকাৰণে আপুনি বৰ্ডাৰটোৰ ওপৰত ঢাকন দি ৰখাৰ ব্যৱস্থা কৰক ঠিক আছে যদি বেছি গৰমৰ দিন হয় তেনেহ'লে আপুনি তাৰ ওপৰত ঢাকন নিদিলেও হ'ব কাৰণ আপুনি চাওক যে বৰ্ডাৰটোৰ ভিতৰত আপুনি গৰম কিমান আছে কাৰণ
পোৱালিখিনিক প্ৰথম সপ্তাহত আপোনাৰ 35ৰ পৰা 37 ডিগ্ৰী টেম্পাৰেচাৰৰ প্ৰয়োজন হয় ঠিক আছে সেই টেম্পাৰেচাৰটো মেইনটেইন কৰিবলৈ হ'লে আপুনি ওপৰত ঢাকন দিবই লাগিব যদি টেম্পাৰেচাৰটো চাব বিচাৰে তেনেহ'লে আপুনি এটা ভিতৰত হিউমিডিটি মিটাৰ ৰাখিব পাৰে চ' মিটাৰটোত আপোনাৰ টেম্পাৰেচাৰ কিমান আছে দেখাই থাকিব যদি আপুনি হিউমিডিটি মিটাৰ নাৰাখে তেনেহ'লে আপুনি ইহঁতক মন কৰি থাকক চাব যাতে পোৱালিখিনি যদি লাইটটোৰ তলত গৈ থুপ খাই থাকে নতুবা কোনোবা এটা চুকত গৈ থুপ খাই থাকে তেনেহ'লে জানিব যে আপুনি বৰ্ডাৰটোৰ ভিতৰত সিহঁতি ঠাণ্ডা পাইছে আৰু সিহঁতক গৰম দিয়াৰ প্ৰয়োজন আছে তেতিয়া আপুনি তাৰ ওপৰত ঢাকনটো দি দিব পাৰে তেতিয়া হিটটো মেইনটেইন হ'ব আৰু যদি পোৱালিখিনি এনেকৈ ধুনীয়াকৈ খেলি থাকে ইফালে দৌৰি থাকে হিচৰিত হৈ থাকে অ'ত এটা শুই থাকে তেনেহ'লে আপুনি গম পাব যে ভিতৰটোত ধুনীয়াকৈ টেম্পাৰেচাৰ মেইনটেইন হৈ আছে চাওক যিমানেই গৰমৰ দিন নহওক কিয় ইহঁতক আপুনি মাকৰ উমনিটো দিবই লাগিব কাৰণ ইহঁতে যদি সঠিক টেম্পাৰেচাৰ নাপায় ভালদৰে গৰম নাপায় তেনেহ'লে ইহঁত সোনকালে দুৰ্বল হ'ব আৰু ইহঁতৰ বেমাৰ আজাৰটো বৃদ্ধি হ'ব আৰু আপোনাৰ মৰ্টেলিটি পৰিমাণ বাঢ়িব চ' সেইকাৰণে আপুনি সেইটো ভুল নকৰিব ইহঁতক ভালদৰে গৰম দিয়াৰ চেষ্টা কৰক আৰু আপুনি পোৱালিখিনিক দিনটোত 4-5 বাৰ মন কৰি থাকক যে পোৱালিখিনি কি কেনেকৈ আছে যদি পোৱালিখিনি থুপ খাই আছে তেনেহ'লে ইহঁতক ভয় খুৱাই খেদক আৰু মেলি দিয়ক যে থুপ খাবলৈ নিদিব যদি বেছিকৈ পোৱালিখিনি থুপ খায় তেনেহ'লে তলৰ পোৱালিখিনি দুৰ্বল হৈ সোনকালে মৰি যাব আৰু এইভাগে আপুনি সকলোখিনি ঠিক ঠাককৈ কৰি ইহঁতক আপুনি প্ৰথম সপ্তাহত 35ৰ পৰা 36 ডিগ্ৰী চেলচিয়াছ আৰু ছেকেণ্ড সপ্তাহত 33 পৰা 35 আৰু 3 নম্বৰ সপ্তাহত 30ৰ পৰা 32-33 ডিগ্ৰী চেলচিয়াছত ৰাখক আৰু 4 নম্বৰ সপ্তাহত ধুনীয়াকৈ ইহঁতক মেলি দিব পাৰিব কিন্তু যদি বেছি ঠাণ্ডা পৰি থাকে তেতিয়া আপুনি আৰু এটা সপ্তাহ ইহঁতক ধুনীয়াকৈ ব্ৰুডিং কৰিব পাৰিব কিন্তু তেতিয়া টেম্পাৰেচাৰটো আপুনি 30ৰ তলত ৰাখক চাওক এইটো যিহেতু আপুনি ঘৰতে নিজে সাজি লোৱা এটা ব্ৰুডাৰ নিজে যোগাৰ জাতি কৰি চ' ইয়াত ইমান একজেক্ট টেম্পাৰেচাৰ ধৰি ৰখা সম্ভৱ নহয় কিন্তু আপুনি চেষ্টা কৰক যাতে টেম্পাৰেচাৰটো তাৰ ওচৰে পাজৰে থাকে বেছি কম নহয় বা তাতকৈ বেছি নহয় আৰু আপুনি পোৱালিখিনি মন কৰি থাকক যাতে ঠাণ্ডা পোৱা নাই ধুনীয়াকৈ আছে চ' আপুনি এইখিনি কথা মন কৰি থাকিলে আপোনাৰ কোনো অসুবিধা নহ'ব আৰু আপুনি ধুনীয়াকৈ ব্ৰুডিংটো কৰিব পাৰিব আৰু এতিয়া কথা হ'ল যে আপুনি ইহঁতক কি খাবলৈ দিব আৰু কেনেকৈ খাবলৈ দিব তো চাওক আপুনি যেতিয়া নতুনকৈ পোৱালিখিনি আনি ব্ৰুডাৰটোত ভৰাই তেতিয়া আপুনি কি কৰক ইলেক্ট্ৰল পাউডাৰ বুলি এটা এনাৰ্জি ড্ৰিংক পায় যদি সেইটো নাপায় আপুনি গ্লুকন ডি পানী নতুবা চেনি পানী নতুবা গুড় পানী এনেকুৱা কিবা এনাৰ্জি ড্ৰিংক এটা পাত্ৰত পানীৰ লগত মিহলি কৰি আপুনি ইহঁতক দিয়ক বহুত বেছি পৰিমাণে নিদিব 2 লিটাৰ পানীত আপোনাৰ 2-3 গ্ৰামমান মিক্স কৰি দিলেও হ'ব তো এইটো হিচাপত দিয়ক আৰু এই পানীখিনি খোৱাৰ পিছত ইহঁতৰ গালে যেতিয়া অলপ জোচ আহিব তেতিয়া আপুনি লাহেকৈ 1 ঘণ্টামানৰ পিছত ইহঁতক দানা দিয়ক আৰু দানা দিওঁতেও আপুনি ডাইৰেক্ট প্ৰথমে টেমাত ভৰাই নিদিব কাৰণ ইহঁতি খাবলৈ নাজানিব তো সেইকাৰণে আপুনি প্ৰথমে মজিয়াখনত ছটিয়াই দিয়ক আৰু মজিয়াৰ পৰা যেতিয়া ইহঁতি এটি দুটিকৈ দানা খাবলৈ শিকিব আৰু লাহে লাহে আপুনি দানা পাত্ৰটোও দিব পৰাপক্ষত আপুনি প্ৰথম দিনা মজিয়াতে ছটিয়াই দিয়ক 2 নম্বৰ দিনাৰ পৰা লাহেকৈ টেমাটো দিয়ক আৰু যেতিয়া ইহঁতি টেমাৰ পৰা খাবলৈ শিকিব তেতিয়া মজিয়াত ছটিয়াই নিদিলেও হ'ব টেমাত দিয়ক আৰু এইভাগে আপুনি ইহঁতক ৰাতিপুৱা গধূলি 2 টাইম খানাটো যোগান ধৰি থাকিব আৰু ইয়াৰ লগে লগে আপুনি ইহঁতক সময়মতে ভেকচিনটো কৰোৱাব লাগিব 7 দিনত আপোনাৰ লাচটা F1 বুলি চকুত দিয়ে এটা তাৰপিছত আপুনি 14 দিনত গাম্বুৰা ভেকচিন ইহঁতক পানীৰ লগত দিব লাগিব তাৰপিছত আহি গ'ল আপোনাৰ 21 পৰা 23 দিনৰ ভিতৰত আপুনি লাচটা F1 বুষ্টাৰ দিব লাগিব ইহঁতক তাৰপিছত এমাহৰ মূৰত ফাউলপক্স দিব লাগিব চ' এইভাগে আৰু এটা 56 ডেইজত ৰাণীখেত বুলি R2B ভেকচিন পায় সেইটো দিব লাগিব চ' এই ভেকচিনকেইটা সময়ে সময়ে কৰোৱাব লাগিব তেতিয়াহে আপোনাৰ মৰ্টেলিটিৰ পৰিমাণটো কমিব আৰু আপোনাৰ লাভৰ পৰিমাণটো অধিক হ'ব চ' এইখিনি আছিল মূল কথাখিনি যিখিনি আপুনি ব্ৰুডিঙৰ সময়ত ভালদৰে গুৰুত্ব দি কৰিলে আপোনাৰ নিশ্চয় ভাল ফলাফল পাব আৰু আপোনাৰ মৰ্টেলিটি কমিব আৰু লাভৰ পৰিমাণটো অধিক হ'ব চ' যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে নিশ্চয় এটা লাইক কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে তেন্তে তলত নিশ্চয় কমেণ্ট কৰিব মই উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু আগলৈ এনেকুৱা ভিডিঅ' পাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ